আমাৰ চালাকাটি ব্লগৰ অন্তৰ্গতত আই ভাণ্ডাৰী প্ৰাইমাৰী কমিটি উপিল যিটো আমাৰ কমিটি আছে, ইয়াত বিষয় লৈ আজি আমি এটা প্ৰেছ মিট আমি দিব বিচাৰিছোঁ। আমি আজি এইটোকে ক'ব বিচাৰিছোঁ, 15 তাৰিখত আই ভাণ্ডাৰী প্ৰাইমাৰীৰ অন্তৰ্গতত আমাৰ ইউপিপিএল দলৰ এজন যি সভাপতিয়ে প্ৰাইমাৰী কমিটিৰ যুৱ শাখাৰ সভাপতিয়ে যি এণ্টি ছ'চিয়েল কাম কৰি গ'ল, প্ৰথমে আমি এইটো গৰিহণা দিছোঁ, কণ্ডেম কৰিছোঁ। কাৰণ যি ঘটনাবিলাক ঘটি গ'ল, এইটো আমাৰ দলৰ কাৰণে, অঞ্চলৰ কাৰণে, সমাজৰ কাৰণে খুব আনফৰ্চুনেট বুলি আমি আজিৰ দিনত আমি ক'ব পাৰোঁ। কাৰণ সকলোৱে জানে আমাৰ ইউপিপিএল দলে বা যিকোনো দলত এনেকৈ এটা এণ্টি ছ'চিয়েল এক্টিভিটিছ কাম কৰাত ইয়াত বহুত এটা অপৰাধ, আৰু এইটো আমি আকৌ কণ্ডেম কৰোঁ। আৰু আমি এইটো আজিৰ দিনত ক'ব বিচাৰিছোঁ, যি আমাৰ ইউপিপিএল দলৰ আই ভাণ্ডাৰী প্ৰাইমাৰী কমিটিৰ যি আনিছুল হক বুলি যি সভাপতি আমি 2020 যিটো আমি গঠন কৰি দিছিলোঁ, ই আমাৰে সদস্য আৰু সভাপতি আছিলে প্ৰাইমাৰী কমিটিত। কিন্তু আহি আজি 15 তাৰিখত যি ঘটনাটো কৰি গ'ল, এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক। আৰু এই ঘটনাটো আজিৰ দিনত আমি দলৰ ফালৰ পৰা এইটোকে ৰাইজৰ মাজত এটা বাৰ্তা বা মেছেজ আমি দিব বিচাৰিছোঁ, যাতে এই মানুহজনক আমি দলৰ ফালৰ পৰা আজি আনুষ্ঠানিকভাৱে আমি তেখেতক প্ৰাইমাৰী কমিটিৰ যিটো মেম্বাৰশ্বিপ, প্ৰশাসনে বা পুলিচ প্ৰশাসনে যি বিহিত ব্যৱস্থা ল'ব লাগে, এইটো ল'ব লাগে বুলি আমি আইনৰ ওচৰত আমি আহ্বান কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আহ্বান কৰিব বিচাৰিছোঁ, আমাৰ দলত যিয়ে নহওক কিয় এই ধৰণৰ কামৰ পৰা যাতে দূৰত থাকে। কাৰণ ইউপিপিএল দল হ'ল এটা ৰাজনৈতিক দল। ইয়াত আমাৰ উদ্দেশ্যটো হ'ল জনসাধাৰণৰ, অঞ্চলৰ কাৰণে, সমাজৰ কাৰণে ভাল এটা চিন্তা চৰ্চা কৰি আমি কাম কৰিবলৈ আমি এটা আজি ইউপিপিএল দল। ইয়াত এনেকৈ এণ্টি ছ'চিয়েল এক্টিভিটিছ বা এনি কাইণ্ড অফ ৰাইজৰ ক্ষতি কৰা কামবিলাক আমি কোনোপধ্যে ইণ্ডালছ দেৱা নহয়। আৰু আজি আমি এইখিনিকে আমি আজি যি কাম কৰি গ'ল, এইটো আমি ষ্ট্ৰংলি আমি আনিছুল হকক আনুষ্ঠানিকভাৱে এক্সপেল কৰি দিয়া হ'ল।